এয়া বৰপেটা সত্ৰ এয়া চাই লওক ধুনীয়াকৈ। পানী টেপ আছে ইয়াতে বহি আপোনালোকে মোৰ পৰা ভিতৰলৈ ধুনীয়াকৈ। এয়া সত্ৰৰ পিছফালৰ দৃশ্য। আমি সত্ৰৰ ভিতৰত সোমাম এতিয়া। চাই থাকক ভিডিঅ'টো, আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কাঠৰ হয়, চকীবোৰ একদম কাঠৰ। এইবোৰ কাঠৰ নহয়, কিন্তু এই মেইন খুঁটাকেইটা কাঠৰ হয়। এইটো আৰু সেইটো কাঠৰ হয়। সত্ৰৰ খুঁটা নিলিখিব, মই পাহৰিছোঁ দেই পটককৈ। সত্ৰৰ খুঁটা নিলিখিব ঔষধ হৈছে ইয়াত একদম চব মানুহৰ গামলা। এইবোৰ কাঠৰ নহয়, এইবোৰ বিশেষ নকওঁ ইয়াৰ বিষয়ে, অকল জাষ্ট ভিডিঅ'টো তোমাক দেখাবৰ বাবেহে কৰিছোঁ মই এইটো। চাব ধুনীয়াকৈ। বৰপেটা সত্ৰৰ মূল দুৱাৰ। এইবোৰ দেখিছে, এইবোৰ হয় কাঠৰ হয়, একদম কাঠৰ হয়। এইবোৰ চব কাঠৰে হেৰি কৰা। চাব পাৰি ইমান ধুনীয়াকৈ সজাই গৈছে, একদম পূৰা মজাকৈ সজাই থৈছে। কাঠৰ হয় এইবোৰ চব। যদি মানে অকল দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোক যিমান পাৰিছোঁ সত্ৰখন ভালদৰে চাওক ভিডিঅ'টো। এয়া হৈছে মূল দুৱাৰ, বৰপেটা সত্ৰৰ মূল দুৱাৰ। চত লিখা আছে কি কি হয়, বলক ইয়াত গৈছোঁ বলক। নৰসিংহ, প্ৰহ্লাদ,
ইয়াত চবতে লিখা আছে কোন মানে কি হয় এইটো চবতে চব ধুনীয়াকৈ সজাই থৈছে এইবোৰ প্ৰতিখনতে বেলেগ বেলেগ দৃশ্য আছে ইয়াত চাওক আপোনালোকে কাৰণ ধুনীয়াকৈ আছে ইয়াতে শ্ৰী শ্ৰী মাধৱদেৱে শাস্ত্ৰ অধ্যয়ন কৰিছিলে। দাদা ইয়াত আৰু ময়ূৰ আছিলে নেকি ইয়াত ময়ূৰ চৰাই আছিলে নি আগতে ময়ূৰ আছিল এতিয়া নাই এতিয়া চব মৰিলে ময়ূৰ নাই মৰিছে চব মৰিলে এতিয়া ময়ূৰ নাই কিমান দিন হ'ল এতিয়া নথকা ভালে কিনি আহিব এটা আগতে ময়ূৰ চৰাই আছে কৈছে কিন্তু এতিয়া নাই ময়ূৰ চৰাই আগতে আছিলে এয়া হৈছে মূল গেটখন পিছফালৰ পৰা মই আপোনালোকক দেখা যাব প্ৰথমতে